নমস্কাৰ সকলোকে মোৰ পুনৰ এটি ব্লগলৈ। তো আমি এতিয়া আহিছিলোঁ চামগুৰিতে, অলপমান নিজৰ কাম আছিলে মানে ঘৰৰ। তো আমি কাম কৰি পেলাই আকৌ এটা ঘৰলৈ ৰিটাৰ্ণ হৈছোঁ। আমি মানে মই এইফালে দেউতা সেইফালে দেখা পাইছে। তো চাই থাকিব আপোনালোকে আমাৰ লগত আজি ব্লগটো। তো এইফালে দেখা পাইছে কিমান বেছি ৰ'দ, বহুত ৰ'দ। মই প্ৰতিটো ব্লগতে ৰ'দেই কৈ থাকোঁ, কিন্তু ৰ'দটো হয় আকৌ। তো ফাইনেলি আমি আহি পাই গ'লো সি ঘৰ। কিমান যে গৰম। আমি আহি পোৱা লগালগ মানে আমি যিহেতু মোৰ বা ছোৱালীজনীক মানে নিনিলোঁ, মানে মোৰ ভাগিন আৰু একদম দেৰিতে আহিছে। সেয়া দেখা পাইছেনে? 3 দিন কাজিয়া, মহা কাজিয়া, ন' ফোন ন' মেছেজ ব্লক হৈ থৈছে। এতিয়া একদম আহি পোৱা লগে মানে ভাবিছিলোঁ, বহুত খং উঠি আছিলে। আহি পোৱা লগে ভাবিছিলোঁ একদম বকিং, কাজিয়া লাগিম। আহি পোৱা লগে চব খতমেই হৈছে দেখোন। চাওক গুডু কিছে এটা দি দিয়া। একদম ক'ব নোৱাৰা হৈ যায় মানে, পোৱা লগালগ মানে আহিছে বুলি ক'লে একদম ক'ব নোৱাৰে। তো আহি গ'লো, কাম হৈ গ'ল। ভিতৰত বহুত গৰম হৈ আছে। এতিয়া দেখা পাইছে ইহঁতে পুৰা হেৰি কৰি আছে, খাই আছে পুৰা খোৱাত বিজি। তো A few moments later. তো আমি মানে এতিয়া ভিডিঅ' কৰা নহ'লে আৰু আহি পেলাই ভাত চাত খালোঁ। খাই কৰি পেলাই ৰেডি হৈ পেলাই মানে অলপ সময় থকাৰ পিছতে আকৌ এজেগাত আহিবই লগা হ'ল। মানে মোৰ মানুহজনৰ বন্ধু এজনৰ ঘৰত আহিব লগা হৈছে। বন্ধু মানে দাদাই, কিন্তু বন্ধুৰ দৰে। আৰু তেওঁলোকৰ ঘৰত মাতিছে, আৰু মানুহজনৰো অলপমান সৰু সুৰা এটা এক্সিডেণ্ট হৈছে। তো তালৈকে আমি খবৰ ল'ব আহি আছোঁ। তো সেইকাৰণে মানে আমি ভিডিঅ'টো অথনি কণ্টিনিউ কৰিব নোৱাৰিলোঁ। তো সেয়াই আৰু এতিয়া আপোনালোকে আমাৰ লগতে চাই থাকিব। এয়া গাড়ী চলাই আছে এইফালে, দূৰ আছে অলপমান। ৰহাত তেওঁৰ ঘৰ, ৰহাত নহয় জানো? ৰহাত হয়। আৰু প্ৰায় আধা ঘণ্টা মানে লাগিব চাগে। তো সেই আৰু দেখা পাইছেনে ভিউটো ইমান ধুনীয়া। মানে ছোৱালী এজনী দেখিছোঁ, ছোৱালীজনীয়ে কুৰ্তিটো পিন্ধিছে, কুৰ্তিটো মোৰ সৈতে ছেম টু ছেম। মই ক'বলৈ লৈছোঁ কুৰ্তিটো এইটো মোৰ সৈতে ছেম টু ছেম। লগালগ ৰিপ্লাই দিছে, অঁ মই ক'বলৈ লৈছিলোঁ। তাৰমানে ছোৱালী চাই আহিছে, হয়নে নহয়? হয়নে নহয় সেইটো কোৱা? চকুহে চামেই আৰু মানে মানে নাই চোৱা দিয়া, এনেই কৈছোঁ। এই ল'ৰাটো ইমান ভাল লাগিছে, ভাল লাগিছে ন? তো গাইজ, মই মানে গাড়ীত বহি থকা প্ৰায় 20 মিনিট হৈ গ'ল। সাধাৰণতে কি হয় না, আমাৰ মাইকী মানুহবোৰৰ মানে ওলাওঁতে কৰোঁতে টাইম লাগে, বা নিজকে সাজোন কাচোন কৰোঁতে সদায় মাইকী মানুহবোৰক মানে টাইম লাগে নহয় জানো? কিন্তু মোৰ একদম টাইম নালাগে। মই যিয়ে নকওঁ মানে, মই ক'ৰবাত যাব হ'লে মোৰ মানে প্ৰায় 5 মিনিটতে ওলাই হৈ যায়, মোৰ টাইম নালাগে। কিন্তু মানে মোৰ মানুহজনৰ মানে কি ক'ম আৰু, ক'ৰবাত যেতিয়া যাব লগা হয় ন, মই মানে ক'ব লাগিব, হ'লনে তোমাৰ মোক চুলিকেইডাল মোৰ চাই দিয়াচোন, বা মোক এইটো কৰি দিয়াচোন, এইটো কৰিব লাগে সেইটো কৰিব লাগে। তো এতিয়া আহি পেলাই মই 20 মিনিট ৰখি আছোঁ। এতিয়া চুলি কাটিবলৈ গ'ল, চুলি কাটি কি কৰি আছে নাজানো আৰু। তো সময় চাই মই ৰখি আছোঁ ইয়াতে সেইফালে। তো গাইজ, সন্ধিয়া হৈ গ'ল, প্ৰায় 1 ঘণ্টা হ'ল, এতিয়ালৈকে আহাই নাই। চুলি চাগে কালাৰ কৰি আছে। মইতো একদম গৰমত থাকিব পৰা নাই, একদম মাথাটো বিষাই গৈছে। কি কৰিছে ভগৱানে জানে। দেখা পাইছে একদম আন্ধাৰ। তো গাইজ, আমি আহি পামহি আৰু মানে এতিয়া। আৰু আমাৰ মানে লোকেশ্যন মানে গুগল মেপে আমাৰ ভুল লোকেশ্যন দিলে। তো আমি মানে অ'ত গ'লোঁ, গৈ পেলাই ৰাস্তা নোপোৱা হ'লোঁ। তো আহিয়ে আছোঁ। আমি তেতিয়াই আহিছিলোঁ, ঘৰৰ পৰা আমি 4টা মানতে ওলাইছিলোঁ। এতিয়া প্ৰায় 8টা, 8:30 বাজি গ'ল। তো আমি আহি আছোঁ আৰু এতিয়া পামহি আৰু। গুগল মেপে আৰু 2 কিলোমিটাৰ দেখাইছে। তো আমি পাই গ'লোহি। আজিৰ ব্লগটো ইমানেই আছিলে। অন্য এটি ব্লগৰ সৈতে আপোনালোকক লগ পাই আছোঁ। তো আজিলৈ টাটা, বাই বাই।